I don't think so. No, 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 no. I don't think so. No, 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 no. Hello guys, welcome back to my vlog. তো এতিয়া তাকে মই চুলি কাটিবলৈ যাম, মানে চুলিখিনিও বহুত দীঘল হৈছে। তো আজি কাটি আহোঁ, তাৰপিছতে বাকী দিনলৈ অকণমান ওলাই যাম দিনত। তো আপোনালোকে চাই থাকক ক'ত ওলাই যাম, আৰু বাকী চাওক এতিয়া ভিডিঅ'টো ভাল পাব। তো গাইজ এতিয়া তাকে ওলাই আহিলোঁ ইয়ালৈ। এইফালে আছে দোকানখন, দেখুৱাই আছোঁ বাৰু। সেই আগলৈ আছে দোকানখন, তাতে কাটিম। তাকে এইখনলৈ আহিছিলোঁ, এখন বন্ধ আছে এতিয়া চেলুনখন। আগলৈ চাওঁ আছে নেকি। তো এতিয়া তাকে মেইন ৰাস্তালৈকে ওলাই আহিলোঁ চুলি কাটিবলৈ বুলি। সেইফালে এখন আছে চেলুনৰ দোকান, তো তাতে কাটি লওঁ। আজি জানো ইখন কিয় বন্ধ আছিলে, মানুহ নাই কাৰণে চাগে বন্ধ কৰি ৰাখিলে, বা এইখন খোলা আছে। তো তাকে এতিয়া এইখনতে কাটি লওঁ। তাকে এতিয়া বহি ল'লোঁ ধুনীয়াকৈ। বেছি মানুহ নাই বাৰু, মই অকলে আছোঁ। বাকী এইফালে পৰা চিনেমা লগাই থৈছে। হেয়াৰ কাট और दाढ़ी भी काटना। তো গাইজ এতিয়া হাঁহৰ মাংস ল'বলৈ যাম। এইখন আছে, এইখন দেখিছে নাই, এইখনৰ পৰা আনে আগতে জেগাতে। তাকে আজি আছে নাই চাব লাগিব। কালি চাইছিলে, কালি নাছিলে মানে। গাইজ এইখনলৈ আহিছিলোঁ কিন্তু নাপালোঁ ইয়াত একো, মানে হাঁহৰ মাংস নাই। এতিয়া বেলেগ এখনলৈ গৈ চাওঁ, তাত পাবও পাৰোঁ, চাওঁ। তো গাইজ তাকে এতিয়া নাপালোঁ হাঁহৰ মাংস, তো উপায় নাই। কাইলৈ বনাম বুলি ভাবিছিলোঁ হাঁহৰ মাংস, মানে কাইলৈ আলহী অহাৰ কথা আছিলে। তো সেইকাৰণে হাঁহৰ মাংস বনাম বুলি ভাবিলোঁ, হাঁহৰ মাংস কোমোৰা, কিন্তু নাপালোঁ। চব দোকানত বন্ধ, মানে নাই আৰু হাঁহ। আৰু ইয়াত হাঁহটো ইমান চেলো নহয়, বহুতে নাখায়ো, সেইকাৰণে দামটো অকণমান সস্তা হয়। তাকে ভাবিছিলোঁ হাঁহৰ মাংস আনিম বুলি। তাকে চাওঁ, দাদাক কৈছোঁ সি অফিচৰ পৰা যদি আহোঁতে পাই লৈ আহিবলৈ, নহ'লে আকৌ লোকেল মুৰ্গী বা ব্ৰইলাৰ চিকেন তেনেকৈ আনিয়ে খাব লাগিব। তাকে এতিয়া ৰাতিলৈ চাওঁ কি হয়। তাকে ঘৰ পালোহি আৰু, বাকী তাকে চাওঁ কি হয় এতিয়া, কাইলৈ কি বনাব পাৰোঁ। কোমোৰাটো কালিয়ে আনি থোৱা আছে, এতিয়া ৰাতিকৈহে গম পাম কি কৰা হয়। হাঁহৰ মাংস নাই, হাঁহ নাপালা ক'তো নাই। জানো চুনুক কৈছোঁ আহোঁতে হেৰি কৰিবলৈ বুলি, চাই আহিবলৈ পায়নে নাপায়। তো গাইজ এতিয়া তাকে গা চা ধুই মেলি ৰেডি হ'লোঁ। কেনেকুৱা লাগিছে চুলি কাটন? কাটিলোঁ আৰু অকণমান, একেবাৰে ঘৰত গৈ কাটিম বুলি আহিলোঁ, কিন্তু নাই, কাটিয়ে দিলোঁ। অকণমান গৰমটো পৰিছে যে। বাকী কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব। ভাল লাগিছে বাৰু কাটিংটো। আৰু বাকী এইটো মাহতে, অক্টোবৰ মাহতে গৈ আছোঁ ঘৰলৈ। তো আপোনালোকক জনাম কেতিয়াকৈ যাওঁ। তো গাইজ এতিয়া মই ম'ম' বনাবলৈ গৈ আছোঁ। আটা দিয়ে বনাম, ময়দা নাই বাৰু, আটা দিয়ে বনাম। জাষ্ট বনাম আৰু এনেই গধূলি স্নেকৰ লগত খাবৰ কাৰণে, চাহৰ লগত খাম। তো চাওক এনেই দেখুৱাম আৰু বনোৱাটো। তো গাইজ আজি ফাইনেলি পালোঁ আৰু হাঁহৰ মাংস এইখিনি। অফিচৰ পৰা আহোঁতে দাদাই পালে যেনিবা হাঁহৰ মাংস। তো আজি নবনাওঁ, আজি থৈ দিম, মানে কাইলৈ বনাম। কাইলৈ চব দোকানবোৰ বন্ধ থাকিব, সেইকাৰণে আজি আনি থৈছোঁ। তাৰপিছতে কাইলৈ দেখুৱাম, কাইলৈ চাব ৰেচিপিটো। তো গাইজ এতিয়া তাকে ম'ম' বনাবলৈ বোলে ৰঙা কেপচিকাম, হালধীয়া কেপচিকাম, সেউজীয়া কেপচিকাম আৰু গাজৰ, তাৰপিছতে এইফালে পিঁয়াজ আৰু পনীৰ আৰু এটা আছে, আৰু অলপ দিব লাগিব ইয়াৰ পৰা। বাকী ইয়াতে এতিয়া ফ্ৰাই কৰিম, মানে ফিলিংটো বনাম আৰু। তো গাইজ এতিয়া ম'ম' বনাই হৈ গ'ল। হোমমেড ম'ম', আটা ম'ম'। I don't think so. No, 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 no. I don't think so.